তো নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল পুনৰ এটা নতুন ভিডিঅ'লৈ মই কমল ডেকাই আপোনালোকক স্বাগতম জনাইছোঁ। চাওক, যোৱা কালিৰ পৰা ছ'চিয়েল মিডিয়াত এখন ফটো বহুত ভাইৰেল হৈছে আৰু এই ফটোখনত আছে আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গ দাদা আৰু গৰিমা বৌ আৰু বৃন্দাবন থিয়েটাৰৰ মালিক আছে আৰু কেইবাজনমান মানুহ আছে। চাওক, এই ফটোখনক লৈ অসমৰ কেইজনমান নিকৃষ্ট মনৰ মানুহে কি কৈছে জানেনে? কা বিৰোধী আন্দোলনৰ নেতৃত্ব দিয়া জুবিন গাৰ্গ দাদাই বোলে সৰ্বানন্দ সোণোৱালৰ ওচৰত বিক্ৰী গৈছে। জুবিন দা বোলে সুবিধাবাদী, জুবিন দা বোলে সৰ্বানন্দ সোণোৱালৰ চোৱা চেলেকা, জুবিন দাই বোলে জনপ্ৰিয় হ'বলৈ বিচাৰি আছে। কি ক'ম আৰু, জুবিন দা বোলে ধনৰ লোভী, জুবিন দা বোলে টকাত বিক্ৰী গৈছে বিজেপি চৰকাৰৰ ওচৰত। চাওক, মই আপোনালোকক কৈছোঁ, জুবিন দাক আপোনালোকে সমালোচনা নকৰিব। আপোনালোকে কি কৰিছে অসমৰ বাবে আমি দেখিছোঁ, আপোনালোক কিমান মহান সঁচাই দেখিছোঁ, আৰু জুবিন গাই কি কৰিছে অসমৰ কাৰণে সেইবোৰো অসমবাসী ৰাইজে দেখিছে। আপোনালোকে মিছাতে জুবিন দাক সমালোচনা নকৰিব। চাওক, প্ৰথম কথা, জুবিন দা কোনো ৰাজনৈতিক বা দল সংগঠনৰ নেতা নহয়, জুবিন দা যে বিক্ৰী যাব। দ্বিতীয় কথা, জুবিন দা কোনো সুবিধাবাদী নহয়, জুবিন দা সমাজবাদী মানুহ হয়। আৰু তৃতীয়তে, আপোনালোকে যে কৈছে জুবিন দাই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ ওচৰত গৈছে, আচলতে চাওক, জুবিন দাই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ ওচৰত এইকাৰণে গৈছে যে অসমৰ যাতে কিবা এটা লাভ হয়, অসমৰ যাতে নৱপ্ৰজন্মৰ কিবা এটা লাভ হয়, যাতে অসমক কিবা এটা কৰি দিব পাৰে, নিজৰ লাভালাভৰ বাবে যোৱা নাই। জুবিন দাই কি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ ওচৰত নগৈ কিনে কি কেৰেলাৰ মুখ্যমন্ত্ৰীৰ ওচৰত যাব লাগিছিল নেকি? আপোনালোকৰ মতে কি কয়? আপোনালোকে জানি বুজি অলপ সমালোচনা কৰিবচোন। সমালোচনা কৰা বিষয় বহুত আছে। জুবিন দাক লৈ আপোনালোকে কিয় সমালোচনা কৰি থাকে? জুবিন দা সেইদিনা মাত্ৰ মুম্বাইৰ পৰা অলপ সুস্থ হৈ আহিছে, সেই মানুহজনক আপোনালোকে অলপো শান্তিত থাকিব নিদিয়ে নে? এখন ফটোক লৈ আপোনালোকে ইমান বিতৰ্ক কৰে। কি ক'ম আপোনালোকক, ইমান নিকৃষ্ট মনৰ মানুহ আপোনালোকে। চাওক, জুবিন দাই কা বিৰোধী আন্দোলনত নেতৃত্ব দিছিল সঁচা, জুবিন দাই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নীতি আদৰ্শক বিৰোধিতা কৰিছে সঁচা, কিন্তু সেইবুলি এনেকুৱা নহয় যে জুবিন দাই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ লগত শত্ৰুতা কৰিছে, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া জুবিন দাৰ শত্ৰু। চাওক, বিৰোধিতা আৰু শত্ৰুতা দুটা বেলেগ বস্তু। চাওক, মই আপোনালোকক এটা সৰু উদাহৰণ দিছোঁ, যিসকলে জুবিন দাক সমালোচনা কৰিছে ফটোখনক লৈ কিনে মই আপোনালোকক এটা সৰু উদাহৰণ দিছোঁ। চাওক, যদি আপোনাৰ কেতিয়াবা মা দেউতাৰ লগত মতৰ বিৰোধ হয়, তেতিয়া আপুনি বিৰোধিতা কৰে, কিন্তু সেইবুলি এইটো নহয় যে আপুনি মা দেউতাৰ লগত শত্ৰুতা কৰিছে। ঠিক তেনেদৰে জুবিন গাৰ্গ আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ মাজত কা আইনক লৈ মানে মতৰ বিৰোধ হৈছিল বা মত বিৰোধিতা কৰিছিল তেওঁলোকে, কিন্তু এইটো নহয় যে এজনে আনজনৰ শত্ৰু, সেইটো কেতিয়াও হ'ব নোৱাৰে। চাওক, জুবিন গাৰ্গ অসমৰ সম্পদ হয় আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও অসমৰ মুখ্যমন্ত্ৰী হয়। গতিকে অসমৰ এনেকুৱা পৰিস্থিতিত জুবিন দাদাই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ ওচৰত যোৱাটো একো ভুল কথা হোৱা নাই, কাৰণ তেওঁলোক শত্ৰু নহয়, তেওঁলোক পূৰ্বৰ পৰাই ঘনিষ্ঠ, কেতিয়াও শত্ৰু নহয়। কিবা কাৰণত বিৰোধিতা কৰিছিল কা আইনক লৈ কিনে, সেইটো এটা বেলেগ কথা। শত্ৰু আৰু বিৰোধিতা কেতিয়াও একে হ'ব নোৱাৰে। চাওক, জুবিন দাদা যেতিয়া অসুস্থ হৈ কিনে গুৱাহাটীৰ নেমকেয়াৰ হস্পিটেলত ভৰ্তি হৈছিল, তেতিয়াতো হিমন্ত বিশ্ব শৰ্মা ছাৰ, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ছাৰ, গোটেইকেইজনে দেখোন জুবিন গাৰ্গৰ খবৰ ল'ব গৈছে, গোটেইকেইজনে দেখোন জুবিন গাৰ্গক তাত গৈ আশীৰ্বাদ কৰি আহিছে। কিয়? তেওঁলোকে জানে যে বিৰোধিতা আৰু শত্ৰুতাটো কেতিয়াও একে হ'ব নোৱাৰে, তেওঁলোকে জানে এইটো কথা। সেইকাৰণে জুবিন দাদাৰ খবৰ ল'ব গৈছে, জুবিন দাদাক আশীৰ্বাদ কৰি আহিছে যেন সোনকালে সুস্থ হৈ উঠে। আৰু কেইজনমানেতো কৈ আছে যে জুবিন দাদাই বোলে জনপ্ৰিয়তা পোৱাৰ কাৰণে এনেকুৱা কৰি আছে। চাওক, মই আপোনালোকক কৈছোঁ, আপোনালোকে এইটো ভুল ভাবিছে, কাৰণ জুবিন দাদাই যে কিবা আৰু জনপ্ৰিয় হ'ব লাগে মই সেইটো নাভাবোঁ, কাৰণ জুবিন দাদাই হৈছে অসমৰ শীৰ্ষত থকা জনপ্ৰিয়তা শিল্পীজন। অসমৰ শীৰ্ষত আছে যিগৰাকী শিল্পী জনপ্ৰিয়তাৰ, তেওঁ আৰু কিবা জনপ্ৰিয়তা হ'ব লাগে বুলি মই নাভাবোঁ। আপোনালোকে কি কথা কয় এইবিলাক? চাওক, মই আপোনালোকক কৈছোঁ, যিসকলে জুবিন দাদাক সমালোচনা কৰিছে, আপোনালোক কিন্তু কম মূৰ্খ নহয়। মানুহৰ ওচৰলৈ মানুহ যাবই, তাতে আৰু এজন মুখ্যমন্ত্ৰীৰ ওচৰলৈ তো যাবই, যাব লাগিবই, নিশ্চয় আপোনালোকে সকলোৱে জানে এইটো। গতিকে উৰহীৰ ওৰ বুজি নোপোৱাকৈ আপোনালোকে যি টি সমালোচনা কৰে, আৰু কি ক'ম আৰু আপোনালোকক, কম নিকৃষ্ট মনৰ মানুহ নহয় দিয়ক আপোনালোকে, বাপ্পা ঐ। শেষত মই এটা কথাই ক'ব বিচাৰোঁ যে জুবিন দাৰ দৰে যদি অসমৰ আৰু 20জন মানুহেও ভাবিলে হয় না, বহুত উন্নতিৰ দিশত আহিলে হয় আমাৰ এই অসমখন। জুবিন দাই যেনেদৰে ভাবে, ঠিক তেনেদৰে যদি অসমৰ আৰু 20-25জন মানুহে ভাবিলে হয় না, অসমখন বহুত উন্নতিৰ দিশত আহিলে হয়। সকলো মানুহ জুবিন দাৰ দৰে হ'ব লাগে। মই ভাবোঁ সকলো মানুহ জুবিন দাৰ দৰে হোৱা উচিত। নিস্বাৰ্থভাৱে সকলো কাম কৰি যাব লাগে, নিজৰ মুনাফাৰ কাৰণে নহয়, নিজৰ লাভালাভৰ বাবে নহয়, অসমৰ বাবে, আমাৰ কি ক'ম আৰু, আমাৰ এই মৰমৰ অসমখনৰ বাবে জুবিন দাই যিমানখিনি কৰিছে না, সিমানখিনি চাগে কোনেও কৰিব নোৱাৰে। আপুনি মইতো বহুত দূৰৰ কথা, কোনেও কৰিব নোৱাৰে। তো জুবিন দাক সমালোচনা কৰা বাদ দিয়ক, নিজে নিজৰ কামবিলাক কৰি যাওক। সকলোৱে সুস্থ থাকক, ষ্টে হেপী, ষ্টে হেল্ডি এণ্ড গুড বাই। ৰ'ব, যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব। বাৰু আপোনালোকৰ মতামতবোৰ মোৰ লগত মিলে নে নিমিলে কমেণ্ট কৰিবচোন।
তো বাই 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 পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা